নমস্কাৰ। তীৰ্থবনৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কৃষিৰ বতৰ। কৃষকে পথাৰত মাটিৰ লগত সংগ্ৰাম কৰিছে অধিক উৎপাদনৰ বাবে। আমি তীৰ্থবনৰ পৰা এটি পুৰাতনীয় কৃষিৰ ব্যৱস্থাৰ শুভাৰম্ভণি আপোনালোকলৈ আগবঢ়াইছোঁ। গোজ ৰোৱা পুৰণি পদ্ধতি। আহকচোন চাওঁ। আমাৰ খেতিৰ শুভাৰম্ভ হৈছে ৰোৱাৰ প্ৰথম পৰ্ব। আজি 22 আহাৰ। 22 আহাৰত আমি ৰোৱা আৰম্ভ কৰিছোঁ। এই আৰম্ভ কৰাৰ আগতে আমাৰ এটা নিয়ম আছে পৰম্পৰা অতীতৰ পৰা। এটা কলপুলি, এটা বাঁহৰ জেং, হালধি আৰু এই আমাৰ যিটো তিতা বস্তু, আমাৰ তিতা ফুলৰ গছ আমি ৰুই পেলাই তাৰ তলত আমি বন্তি জ্বলাই মহালক্ষ্মী কৃষি দেৱতাক আমি আহ্বান কৰোঁ আৰু লগে লগে পুলি ৰোপণ কৰোঁ। এই পৰম্পৰা অনুসৰি আমি আজি ইয়াৰ এই গছপুলিকেইডাল যে প্ৰকৃতিৰ যিটো সম্পদ, এই সম্পদসমূহৰ পৰা আমাৰ কৃষিত উপকাৰ আছে। জেংডালত চৰাই পৰিব আৰু এই আমাৰ তিতা ফুলত তিতাৰ হেৰিয়ে পোক পৰুৱা বিনষ্ট কৰিব। হালধিৰ যিটো সৌৰভ, সেই সৌৰভে আমাৰ কৃষিত অৰিহণা যোগাব আৰু লগে লগে কলপুলিয়ে সুফল কদলী ফলেৰে কৃষিৰ পৰম্পৰা, কৃষিৰ ক্ষেত্ৰত অতি উদ্ভাৱন কৰাত সহায় কৰিব বুলি আমাৰ পুৰণি কালৰ পৰা এইটো ব্যৱস্থা আছে। এই পৰম্পৰা অনুসৰি আমি 22 আহাৰৰ দিনা আমি ৰোপণ আৰম্ভ কৰিছোঁ। লাহে লাহে আমি এই ৰোপণ কৰি যাম। কৰি গৈ আমি ভাবিছোঁ শাওনৰ 15-20 তাৰিখৰ ভিতৰত আমাৰ কৃষিকৰ্ম সমাপ্ত কৰি ভাদমহীয়া আমি পৰম্পৰা অনুসৰি ভাত পিঠা গ্ৰহণ কৰি এইদৰেই আমি কৃষিকাৰ্য সদায় সমাধা কৰি আহিছোঁ আৰু এই বছৰো এইদৰে সমাধা কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইখিনিতে এটা
মই কথা উল্লেখ কৰোঁ, আমাৰ ক'ভিড মহামাৰীৰ দিন, এই ক'ভিড মহামাৰীৰ দিনত আমাৰ জীয়াই থাকিবৰ কাৰণে আমাৰ যিটো প্ৰণালী, সেই প্ৰণালী আমি গ্ৰহণ কৰি সকলো ক্ষেত্ৰতে আগবাঢ়ি গ'লে আমাৰ জীৱনৰ সফল হ'ব, কৃষিকৰ্মৰ উন্নতি হ'ব। ইয়াকেই কামনা কৰি আজি আপোনাক এই দুআষাৰ মই কৃষিৰ বিষয়ে কৈ দিওঁ।